চোৱা দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। অইন বছৰৰ দৰে এবছৰো আয়োজন কৰা হৈছে বিশাল নাও খেল প্ৰতিযোগিতা। এই খেলত মুখ্য অতিথি হিচাপে থাকিব ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন চাহাব, তাৰ লগতে থাকিব বক সমষ্টিৰ বিধায়িকা নন্দিতা দাস। এই নাও খেল প্ৰতিযোগিতা আৰম্ভ হ'ব আগষ্ট মাহৰ 26 আৰু 27 তাৰিখে শুক্ৰবাৰ আৰু শনিবাৰৰ দিনা। গতিকে আপোনালোকৰ সহায় সহযোগিতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল। এই খেল আৰম্ভ হ'ব চাম্পুপাৰা তামোলডি কলহীত। আকৌ কৈছোঁ চাম্পুপাৰা তামোলডি কলহী কাষ আঞ্চলিক নাও খেল প্ৰতিযোগিতা আৰম্ভ হ'ব আগষ্ট মাহৰ 26 আৰু 27 তাৰিখে। এই নাও খেল প্ৰতিযোগিতাত বহু দূৰ দূৰণিৰ পৰা নাওবোৰ আহি যোগদান কৰিব। সেয়ে আপোনালোকৰ এই নাও খেলখন চাবলৈ নাপাহৰিব। এই খেলখন আৰম্ভ হ'ব দুটা গ্ৰুপত, এ গ্ৰুপ আৰু বি গ্ৰুপ। এ গ্ৰুপৰ প্ৰথম পুৰস্কাৰটো হ'ল 70,500 টকা আৰু দ্বিতীয় পুৰস্কাৰটো হ'ল 50,500 টকা। গ্ৰুপ বিৰ প্ৰথম পুৰস্কাৰ হ'ল 20,100 টকা আৰু দ্বিতীয় পুৰস্কাৰটো হ'ল 12,100 টকা। আৰু অধিক জানিবলৈ ফোন কৰক এইটো নম্বৰত 9101553368 আৰু এটা নাম্বাৰ 8011719257।